কাপোৰ আনবা গৈছিলোঁ, কাপোৰ লৈ আহিলোঁ। এতিয়া যাম, ওলাম, ৰেডি হ'ম। গুড মৰ্ণিং। আমি এতিয়া কাপোৰ লৈ আহিলোঁ, এতিয়া যামগৈ আৰু ইয়ে হৈ গ'লো পূৰা ৰেডি। যাম এতিয়া পূজা একদম। চ' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে সুস্থ আছে। ময়ো আছোঁ পূৰা টিপ টপ। দেখিছে আজি পূৰা একদম সাজি কাচি। পোনপ্ৰথমে সৰস্বতী পূজাৰ সকলোলৈকে বহুত বহুত শুভকামনা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আমাৰ সৰস্বতী সকলোৰে জ্ঞান বুদ্ধি, বিশেষকৈ শিক্ষাৰ্থীসকলৰ লগতে সকলোকে ভাল জ্ঞান দিয়ক, ভাল জ্ঞানেৰে আগবাঢ়ি যাওক জীৱনটোত। কাপোৰযোৰ কেনেকুৱা লাগিছে ক'ব মোৰ। ব্লাউজটো নিজে চিলাইছোঁ। এইডাল অসমীয়া গহনা পিন্ধিছোঁ, কাণ বুলি এইটো পিন্ধিছোঁ। ভালকৈ দেখাই আছোঁ ৰ'বা। বহুত ঠাণ্ডা, একদম সাংঘাতিক ঠাণ্ডা। যোৱাকালিতো একদম নেৰা নেপেৰা বৰষুণ। আজি পিছে যেনিবা অলপমান বৰষুণ দিয়া নাই, বতৰ অকণমান মেঘ ঢাকি আছে, ৰ'দো অকণমান ওলাইছে। চুৱেটাৰটো পিন্ধি ল'লোঁ, যিহেতু গাড়ী চলাই যাম ন, ঠাণ্ডা লাগিব ন বতাহ। বেমাৰ হ'লে কোনে ৰিক্স ল'ব, সাজি কাচি ইমান ষ্টাইল মাৰি গ'লে। চব পিন্ধি যাওঁ, তাতে যদি অলপ খুলি থৈ দিম। কলেজলৈকে গৈ থাকোঁ, তাত গৈ কিনে দেখাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। কাপোৰযোৰ মই অনলাইন কিনিছোঁ মিছোৰ পৰা। বেছি পৰা নাই, 700 চামথিং পৰিছে। আৰু ব্লাউজটো এখন বেলেগ হেৰিৰ হয়, শাৰীৰ হয়। মই নিজেই চিলাইছোঁ হাতেৰে, আৰু দহিটো মই নিজে গাঁঠিছোঁ। কেনেকুৱা হৈছে জনাব, মোৰ কাপোৰযোৰে কেনেকুৱা লাগিছে জনাব দেই। মই এতিয়া আছোঁ কলেজত। আমাৰ ষ্টুডেণ্ট এইবিলাক গোটেই হাই দিয়া তোমালোকে। আজি একদম আৰু ইহঁতৰে দিন। ময়ো অলপ হৈ আছোঁ বাৰু, আৰু আছে কিছুমান দেখাই আছোঁ। সিহঁতে মোৰ লগত ফটো উঠাত ব্যস্ত, মোৰ লগত বোলে ফটো উঠে। আজিকালি হ'লেও সৰস্বতী পূজাৰ উৎসাহটো কিবা কমি গৈছে ন। আগৰ সেই আমি স্কুল কলেজত থকা সময়ত পূজাৰ যিটো মাদকতা আছিল, লাহে লাহে কিবা নোহোৱা হৈ যাব ধৰিছে দেখোন। শুনিবলৈ অপ্ৰিয় হ'লেও সত্য, ভক্তিত শক্তিবিলাক কমি আহিছে লাহে লাহে। চাওঁ চাওঁ নিবেন্দা, ৰ'ব ৰ'ব, হাইদাক ভিডিঅ'ত আহি আছে ল'ৰাকেইটা। হাই ক এতিয়া ইয়াৰ কৃষ্ণ বাইদেউ সেইফালে আছে, প্ৰণামিকা আমাৰ সৰস্বতীৰ প্ৰতিমা। এটা কথা কওকচোন আপোনালোকে, কোনে কোনে বাৰু সেই এলফাবেটৰ হেৰিবিলাক আমি যে কাগজত লিখি লৈ গৈছিলোঁ 108টা কৈ, কোনে কোনে এনেকৈ লিখি নি কিনে সৰস্বতী মাৰ ওচৰত অৰ্পণ কৰিছিল, কমেণ্ট কৰকচোন। মই কৰিছিলোঁ কিন্তু স্কুলত থাকোঁতে। কলেজত এইবিলাক আৰু নহয়। এইফালে গাৰ্জেন কি হ'ল দাদা, কি হ'ল? ভাত। এইফালে কি পাইছে? পানী ভাজি, এয়া মটৰ পনীৰ, শুকান ভাজি। কি বাকী আছে? ভাজি। যাম একেটা ল'ৰা। ইয়াতে খেলাটো ব্যস্ত। ছেকেণ্ড ইয়াৰৰ এইবাৰ বিদায় ল'ব ইহঁতে। কি নামকেইটা কৈ দেচোন তোমাৰ? কি আছিল? ভিডিঅ' চাই থাকে হয়নে? কমেণ্ট পাই থাকোঁ তোমাৰ। তোমাৰ নামটো কি আছিল? তোমাৰ নামটো? তোমাৰ অবিনাশ। এইখন গুচাই দে তেতিয়া দেখা পাব। এইফালে ছোৱালীবিলাক খাবৰ হেৰি কৰি দিছে। আমাৰ ছোৱালীখিনি আহি যাওক। ফটো নহয়, ভিডিঅ'।
বহুত কিন্তু চবতকৈ আমাক ভোকা দিছে বতৰটোৱে আজি বতৰ চাওক আজি আমি শিক্ষা জীৱনত 20 বছৰমান 22 বছৰ মানে সৰস্বতী পূজা কৰিলোঁ কিন্তু এনেকুৱা বতৰ জীৱনত দেখা নাছিলোঁ আজি এইবাৰ প্ৰথম যোৱাকালিতো বৰষুণে দিছিল আজি পুৱা ভাগত অলপমান ৰ'দ দিছিল কিন্তু অৱস্থা এতিয়া বেয়া হ'ব বৰষুণ দিলেতো একদম খোৱা হোৱাই নাই এতিয়া আমি প্ৰসাদহে খাই আছোঁ একদম কলাকৈ আছে খাই লৈ তাৰাতে ঘৰত যাব পাৰিলে আৰু আমাৰ পলিটিকেলৰ ছাৰ পলিটিকেলৰ ছাৰ এয়া আগতে এটা ভিডিঅ'ত দেখা পাইছে আপোনালোকে প্ৰেচাৰ্ছৰ ভিডিঅ'টোত আৰু এয়া ফাইনেলি আহিল দব্বা পিঠা বৈৰাম একেবাৰে বিলাহী আৰু তৰকাৰী হ'ব বাপৰে পায়স এতিয়া খাওঁ খিচাৰি নাই বহুততে খিচাৰি বনাওঁ আমাৰ এতিয়া খিচাৰি বনাই না দালি ভাত তৰকাৰী ভাজি বিলাহী টক পনীৰ আছে আৰু পায়স এনেকৈ আমাৰ ভাৰতীয় সংগীত জগতৰ কাৰণে অতিকৈ দুখৰ খবৰ অলপ আগতে পালোঁ খবৰটো আমাৰ সংগীত শিল্পী যাক সংগীতৰ দেৱী বুলি কোৱা হয় আমাৰ সৰস্বতী বুলি কোৱা হয় লতা মংগেশকাৰ তেখেত আৰু এই পৃথিৱীত নাই গতিকে তেখেতৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰিলোঁ তেখেত য'তে থাকে শান্তিত থাকক সুখত থাকক বহুত ডাঙৰ এটা ক্ষতি তেনেকুৱা হয়তো দ্বিতীয়জন নোলাব আমাৰ ভাৰতীয় সংগীত জগতত কালি ছোৱালী একদম বান্দাৰ জিকা দিছে অৱস্থা নাই এটামান বজালৈকে ভালে আছিল তাৰপিছত আৰু এনেকুৱা বতৰ বেয়া কৰিলে অৱস্থা নাই বহুততে শিল বৰষুণ হৈছে আমাৰ এইফালে যেনিবা শিল বৰষুণ হোৱা নাই অকল একদম দুপাল পিঠা বৰষুণ ধাৰাসাৰ বৰষুণ অকণমান কমতে ওলাই আহিলোঁ আহি আৰু মাজতে ৰাস্তাতে বৰষুণ পালোঁ যেতিয়া জিকিলোৱে তাৰপিছত আৰু ক'তো ৰোৱা নাই আহি একদম বাটত গাড়ী ৰৈছোঁ আৰু মই গাড়ীখন ভিতৰত নামিব পৰা নাই এনেকুৱা হাত তাতৰ কামেই নাই কৰা যেনিবা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ তেতিয়ালৈকে